ধুনীয়াকৈ আমাৰ একদম থালি আহি গ'ল একদম পুৰা দেখা পাইছে এতিয়া গাইছ আমাৰ আমাৰ চাকিখিনি মাৰ हेलो गाइज वेलकम टू माय चैनल मैं चयनिका कुमारी आशा करूँ आपनालोक भाले आछे और सदाय भाले थकाटोৱে বিচাৰ जी नेকি गाइज नतुन बছৰ সোমালেহি 2025 और आपनालोक সকলোলৈ মোৰ ফালৰ পৰা নতুন বছৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু এতিয়া ময়ো যাব ওলাইছো মন্দিৰলৈ আৰু কোন জায়গাত যাও আৰু কোৰ মন্দিৰত যাও আপোনালোকে ধুনীয়াকৈ চাই থাকক ভিডিওটো साकना कोहली सा कोहली इमान सोनकालते स्टेशन पाम और कोहली गाइस स्टेशन पालो इतना पूरा के टिकेट काटिम टिकेट काटि के जाम और चलो गाइस गाइस এতিয়া ট্ৰেইনখন আহি আছে দেখা পাইছে আপোনালোকে ট্ৰেইনখন আহিছে তাৰ পিছত আমি আৰু বঢ়িয়াকৈ উঠি যাম আৰু ट्रेन आ गया गाइस 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 এটা সব মানুহবিলাক ৰখি আছে উঠিব এটা তাড়াতাড়িকে আমি যাও আগত যা ঘৰাইছে পাইছে बापेक और जीएक पूरा टोपनी गाइस जेठा और माइना पूरा टोपनी गाइस आमी पालू जागीरोड स्टेशनत नामिलू इतिया इपिने गाइस पूजार थाली रेडी কৰি আছে লৈছো আমি গোটেইটাই থাকি আছে সব গাইস আমি ইয়াতে ভিডিও কৰি আছো এতিয়া গাইস আমি চাহ খাই লম একাপ একাপ তাৰ পিছত আৰু ধুনীয়াকৈ মন্দিৰলৈ ওলাই দিম আৰু गाइस এতিয়া আমি চাহ খাব গৈ আছো অলপমান চাহ তা খাই লওঁ আৰু পিনে দোকানবিলাক আছে দেখা পাইছে পুৰা একদম বিস্কিট আৰু গাখীৰ চাহ ধুনীয়াকৈ খাই পিনে যাওঁ আৰু গাইছ মন্দিৰত এয়া গৰম গৰম এয়া দেওশাল মন্দিৰ এতিয়া ধুনীয়াকৈ আমি সোমাম মন্দিৰৰ ভিতৰত
বাট আহি আগত পালোঁ দেই। ইপিনে দি গাইজ ওলাই এক্সিট এইপিনে আমি ওলাই আহিলোঁ। আৰু ইপিনে গাইজ চাকি দিয়ে আৰু ইপিনেও চাকি দিয়ে আৰু ইপিনেও চাকি জ্বলাব পাৰে আৰু চাওক না মানুহৰ ভিৰৰ কাৰণে বাপৰে চাকি দিয়া জেগা নাই কিবা কৰি ওলাইছে আৰু চাকি দিয়া জেগা নাই। গাইজ আমাৰ চাকিখিনি মা আৰু জেঠীমাই ৰেডি কৰি লৈছে তাৰপিছত আৰু জনাম ধুনীয়াকৈ ন। গাইজ চাওক না কি ধুনীয়া পৰিৱেশ একদম। গাইজ এতিয়া ইমান ভিৰ হৈছে চাওক আমিও এনেকৈ মানে আমি যেতিয়া লাইন পাতিছোঁ তেতিয়া ইমান নাছিল এতিয়া চাওক না যিমানে মানে দেৰি হৈ আছে মানুহবিলাক সিমানে ভিৰ মানে বাঢ়ি যাই আছে আৰু পূৰা একদম মানুহবিলাক লাইন পাতি গৈ আছে। আৰু আমাৰতো হৈ গ'ল ইপিনে আমাৰ ইপিনে ফটোশ্বুট চলি আছে মানে মই ফটো উঠাই আছোঁ ইপিনে মাইনাই ফটো উঠি আছে সেনেকৈ যাওঁ আৰু গাইজ এতিয়া আমি যাওঁ এতিয়া গাইজ আমাৰ চেণ্ডেল কেইযোৰ বিচাৰোঁ দেই ক'ত আছে নহ'লে গাইজ চেণ্ডেল যিমান হেৰাই ন আছে ভাগ্যখন মানে ভাল আৰু চেণ্ডেল কেইযোৰ পালোঁ নহ'লে চেণ্ডেল একদম হেৰাই উৎপাত। চাওক না গাইজ ইমান মৰম লগা চাওক সৰু একদম টিকুট মানি। দুইটাই একদম পুৰা পোৱালি লৈ চাওক না ইমান ভাল পাই আছে চাওকচোন ইমান মৰম লাগে একদম। আৰু এটা কথা এই মন্দিৰটোত মানে দেওশাল মন্দিৰত মানে বহুতো মানে মনৰ কামনা পূৰণ হোৱা মানে দেখা গৈছে আৰু বহুত মানুহে কয়ো আৰু বহুত এই মন্দিৰটো মানে বহুত ফেমাছ। তো আপোনালোকেও আহিব আৰু মইতো যিমান পাৰোঁ আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট কৰি দিব আৰু আপোনালোকেও জাগিৰোড দেওশাল মন্দিৰত নিশ্চয় আহিব। এয়া আৰু ইপিনে বুনিয়া ভুজা মিঠাই পূৰা একদম জেঠীমা আৰু মায়ে ল'ব এতিয়া আৰু এই দাদাই দি আছে। পেকেট নকৰা চাগে কৰা নেকি আধা এতিয়া ধুনীয়াকৈ ৰছী এডাল গাঁঠি দিব। হৰ হৰ ভোলে দেওশাল বাবা খুৰাই ধুনীয়াকৈ গাঁঠি দি আছে দেই। হোটেলত সোমাম
ধুনীয়াকৈ খাই বৈ লওঁ তাৰপিছত আৰু গৈ থাকোঁ আৰু মই লওঁ ধুনীয়াকৈ গাইজ বহি ল'লোঁ গোটেইকেইটাই আমি একদম মেনুখন দিছে ধুনীয়াকৈ চাই পিনে অৰ্ডাৰ দিওঁ আৰু গোটেইকেইটাই ধুনীয়াকৈ আমাৰ একদম থালি আহি গ'ল একদম পূৰা দেখা পাইছে ধুনীয়াকৈ আৰু এইপিনে পনীৰ বাটাৰ মচালা ধুনীয়াকৈ খাওঁ আৰু আপোনালোকে চাই থাকক আৰু দেখা পাইছে থালিখন ইমান ধুনীয়াকৈ সজাই দিছে নহয় দেখি পিনে মানে কি কম আৰু এতিয়া আমি ইয়াৰ পৰা মিঠাই লৈ এয়া আমাৰ মিঠাই হৈ গ'ল ধুনীয়াকৈ দুই ঘৰৰে লৈ ল'লোঁ মিঠাই ধুনীয়াকৈ লৈ যাওঁ গাইজ এতিয়া আমি আকৌ ষ্টেচন আহিলোঁ 1:30 বজাত ট্ৰেইন আছে এতিয়া 1:30লৈকে আৰু ধুনীয়াকৈ বহি থাকিম আৰু এতিয়া গাইজ ধুনীয়াকৈ অলপ টাইম বহোঁ তাৰপিছত 1:30 বজাত ট্ৰেইন আছে 1:30 বজাত ট্ৰেইন নাহিলেহে যাম আৰু এতিয়া আমি ঘৰত গৈ আছোঁ দেই घर में जा रही हूँ गाइस আমি দিবা গেমেছাখন নখাম বুলি ভাবিছিলোঁ গাইজ এতিয়া ধুনীয়াকৈ ঘৰ আহি পালোঁ পূৰা মানে ভাগৰুৱা হৈ আছোঁ পূৰা একদম আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই টাটা